মৰ্ণিং এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু আজিৰ ভিডিঅ'টো মই মাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি 13 নৱেম্বৰ, দেউতাৰ আজি প্ৰথম বছৰেকীয়া শ্ৰাদ্ধ। কালি আহিলোঁ ঘৰলৈ আৰু দ্বিতীয়তে আজি মোৰ জন্মদিন বুলি বিশেষ একো নাই, দেউতাৰ সকামতে গোটেই দিনটো ব্যস্ত হ'ম। ঘৰ চৰ মচি মই এতিয়া আজৰি হৈছোঁ আৰু গা পা ধুই, তাৰপিছত শুনক ৰেডি কৰি ল'ম আৰু তাইক কিবা এটা খুৱাই ল'ম ভকত অহাৰ আগতে। তেতিয়া অকণমান তাই মানে খুৱাই ল'লে মোৰ এটা কাম আজৰি হ'ব দিনটোলৈ। আৰু সেয়াই, বাকীনো কি ক'ম, আশীৰ্বাদ কৰিব জন্মদিন বুলি, ভালে কুশলে যেন থাকিব পাৰোঁ, সেয়াই স্বাস্থ্যটো ভালে থাকে যেন, সেইটোৱে আশীৰ্বাদ কৰিব আৰু। মই শুনক খোৱা যোগাৰটো কৰি লৈছোঁ, কণী এটা বইল কৰি দিছোঁ আৰু একেলগে দাইল অকণমান দি ভাততে মাৰ ভাত বনাই দিম তাইক, আলু এটা দি। কি খাইছানো মামা? অঁ, ক'ত আহিলা? অঁ, ড্ৰেছ পিন্ধিব আমাৰ ডুগুলো, এইজনী আমাৰ ডুগুলো। হাই কৈ দিয়া মামা। আজি সোনকালে উঠাৰ কাৰণে সোণৰ সোনকালে টোপনি ধৰিলে। তাইক খুৱাই মই বাহিৰলৈ আহি দেখিছোঁ ভকতসকল এজন দুজনকৈ আহিলেই। বৰ বেছি ভকত মতা নাই, যিকেইজন ভকত আমাৰ দেউতা দহা কাজত আহিছিলে সেইকেইজন ভকতকে মাতা হৈছে আৰু ওচৰৰ জ্ঞাতি কুটুম্ব গোটেইখিনি মাতি দেউতাৰ প্ৰথম বছৰেকীয়াটো এনেকৈ কৰিবলৈ লোৱা হ'ল। আৰু এয়া আমাৰ আইতা মানে দেউতাৰ ডাঙৰ খুৰীয়েক। ইমান বয়স হ'ল যদিও ইমান ধুনীয়াকৈ আছে, সুস্থ হৈ আছে। সেয়া আমাৰ দেউতাহে গ'লগৈ ক'ৰবালৈ আমি নেদেখা জেগালৈ, আৰু ইমান সোনকালে এবছৰ হ'ল, কেতিয়াবা ভাবিলে বৰ দুখ লাগে। আৰু এই আইতাজনী দেখিছেনে, মুখৰ হাঁহিটো, গোটেইজনী লাজুকী লতাজনী, ইমান ধুনীয়াজনী হৈ আছে, হয়নে কওকচোন আপোনালোকে? বৰ মৰম লগা গোটেইজনী। আৰু ভাইটি আৰু মই দুয়োটা আহিলোঁ দেউতাৰ থকা ঠাইকণলৈ। ৰাতিপুৱা সি আহি ধুনীয়াকৈ চাফ চিকুণ কৰি গ'ল, এতিয়া চাকি দিবলৈ আহিছোঁ। দেউতালৈ যেতিয়া মনত পৰে আৰু দেউতাক যেতিয়া মনত পেলাওঁ তেতিয়া এটা কথাই ভাবোঁ, মা আৰু ভাইটি সদায় সাহস হৈ থাকক দেউতা। যদিও আমাৰ ওচৰৰ পৰা গ'লগৈ, নেদেখা হ'ল, তথাপিও আৰে আৰে হ'লেও যেন সিহঁতক যেন দেউতাই চাই থাকে, সিহঁতক যেন বিপদত পৰিবলৈ নিদিয়ে, সেইটোৱে ভাবোঁ। মই নিজৰ কাৰণে একো নিবিচাৰোঁ, অকল মা আৰু ভাইটিক যেন দেউতাই ভালে কুশলে ৰাখে সেইটোৱে বিচাৰোঁ। ইফালে আমাৰ পৰিয়ালৰ মানুহখিনি একেলগে সেৱা কৰিছে, মোৰ ওচৰতে বহি পেলাই চাই আছোঁ আৰু। সন্ধিয়ালৈ সকাম প্ৰায় শেষ হ'ল আৰু ভকতসকলো গ'ল। ইফালে আমাৰ সোণো টোপনিত লালকাল, দিনটো খেলি ধূলি, সৰু মাহীয়েকজনী ওচৰতে বহি আছে আৰু ইফালে ভায়েকো শুলে। আজি আমাৰ লগতে সোণৰ খুৰীয়েক, ভায়েক আৰু পেহীয়েকো থাকিল। পিছদিনা ৰাতিপুৱা মায়ে বোলে তহঁতিও আছ, হাঁহ এটাকে খা, সেই বুলিয়ে ডাইৰেক্ট মাতি হাঁহটো চাফ চিকুণ কৰিবলৈ দিছে। আৰু মই আকৌ তাক ভিডিঅ' কৰি আছোঁ, তাৰ মানে ভিডিঅ'ত ওলাবলৈ বৰ লাজ। চাই দে ঘৰ এৰিলা নি? ঘৰ এৰিলা? সকামৰ পাছদিনা আমি গোটেইখিনি আহিবলৈ ওলালোঁ আৰু মাৰ পুৰণা কাপোৰ এযোৰ উলিয়াই পিন্ধি লৈছোঁ। আৰু এয়া আহি ঘৰ পালোহি। মোৰ ৰুমৰ অৱস্থাটো দেখিছেনে? মই ক'ৰবালৈ গ'লে ৰুমটো সদায় এনেকুৱাই হৈ থাকে আৰু উপায় নাই। এতিয়া এইখিনি কৰি মেলি আজৰি হৈ লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে এটি কমেণ্ট কৰি জনাব দেই।